नमस्कार बंधुসকল खेती पद्धति चेनेलলৈ আপোনালোকক স্বাগতম। আজি আমি পঞ্চটো আনিলোঁ। আমি অৰ্ডাৰ দি থৈ আহিছিলোঁ 10 দিন আগত। আজি দিলে আমাক পঞ্চটো আৰু এনেকৈ চাক এটা পলিথিনত ভৰাই গেছ দি দিয়ে আৰু আমি এনেকৈ লৈ আহিছোঁ আৰু পুখুৰীত এৰি আছোঁ। চাক আপোনালোকে সেই ডাঙৰ পোনাটো এৰাতকৈ এইটো আকৌ বহুত কম দামত পায়। 2500 টকা লিটাৰ আমি আনিলোঁ 2 লিটাৰ 5000 টকা দি আৰু আমি ইয়াত বহুত পোনা পাম। এতিয়া বৰ্তমান কণীৰ পৰাহে ওলাইছে আৰু একদিন ৰাখি ফেক্টৰীৰ পৰা দি দিছে আমাক। আমি আনিছোঁ, আমি এৰি আছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আমাৰ গোটেই ভিডিঅ'বিলাক আমি পুখুৰীৰ বিষয়ে দি থাকিম। আপডেট নতুন আমি কেনেকৈ কি কৰোঁ সকলো চাব পাৰিব আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকে চাই থাকিব আমাৰ সকলো ভিডিঅ' আৰু আমি এনেকৈ পঞ্চটো এৰি আছোঁ পুখুৰীত আৰু আমি প্ৰথমত পুখুৰীটো সিঁচি যিমানখিনি মাছ আছিলে আমি বেছি দিলোঁ আৰু তাৰপিছত আমি বোকাত চূণ প্ৰয়োগ কৰিলোঁ। 3 কঠাত 18 কেজি চূণ প্ৰয়োগ কৰিলোঁ আৰু পানী মটৰেৰে পানী দিছিলোঁ। আমি 2 ফুটমান পানী ৰাখিছোঁ ইয়াত আৰু আমি ডেচিছ দি দিছিলোঁ, বীজাণুমুক্ত কৰিছিলোঁ ডেচিছ দি। এইটো এটা কীটনাশক ঔষধ, এইটো মাৰিছিলোঁ। বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেলখন দবাই দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব পাৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'বিলাক চাব আৰু আমি আগলৈকে ভিডিঅ' দি থাকিম এনেকুৱা ভিডিঅ'। আমি এতিয়া পঞ্চটো এৰিছোঁ, আমি 2 দিন পিছত আকৌ ভিডিঅ' বনাম। কেনেকুৱা ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। চ' বন্ধুসকল ভিডিঅ'বিলাক চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।